সন্ধিয়া প্ৰায় 6টা 20 তো মই জাষ্ট টোপনিৰ পৰা উঠিলোঁ তো উঠিয়ে মানে চাহ খাব মন গৈছে তথাপি দোকানৰ চাহ আছে তো আনিব দিলোঁ দোকানৰ পৰা চাহ তো চাহ খাই আকৌ আহি চব গোলাম Hello friends, go. Hello friends. Chai pilo. Go, chai pilo. চাই পিও চাহ খোৱা শেষ তো বহুত টাইম হৈছে চাহ খোৱা শেষ এতিয়া প্ৰায় 10টা 12 বাজে তো মই অলপমান শুই আছিলোঁ মানে কাম নাই তথাপিও মানে শুই আছিলোঁ মোবাইল ঘাটি আছিলোঁ তো মই আজি কথা এটা ক'বলৈ আহিছোঁ আমি কিন্তু অসমীয়া নহয় মোবাইলে হয় মই অসমীয়া কথা পাতোঁ কিজানি ভুল হ'ব পাৰে মানে ইমানো আমিতো অসমীয়া নহয় আমি জাষ্ট বেংগলী আমি স্কুলত পঢ়া অসমীয়াত পঢ়িছোঁ তো ইয়াৰ মাজতে অসমীয়া ভুলো হ'ব পাৰে হয়নে নাই তো যদি কিবা ভুল হয় তেনেহ'লে মোক মানে বুজাই দিব কৈ দিব আৰু মোৰ মানে ঘৰৰ মানুহ যদি মই কিবা সুধোঁ অসমীয়াত ক'ব কিন্তু মানে ধৰক ইমান ভালো হ'ব নোৱাৰে বাবুৱে ধৰক কথা পাতিব বেংগলীত কথা পাতিব তো আপোনালোকে এইটো কমেণ্ট নকৰিব যে কিয় তুমি মানে ষ্টাইল দেখাই অসমীয়া কথা পাতিছা তো চব কথা পাতিব লাগিব মোৰ মাজে মাজে আমাৰ ভাষাটো কথা তো এইখিনি এক্সিডেণ্ট হ'ব চাব আপোনালোকে এক্সিডেণ্ট এক্সিডেণ্ট আৰু এয়া ডক্টৰে হস্পিটেলত লৈ যাই আছে বৰষুণৰ কাৰণে এসপ্তাহ ধৰি কাপোৰ ধুই আছোঁ ঠিকেই কিন্তু নুশুকায় এয়া ৰুমৰ ভিতৰতে ফেন দি এয়া শুকাই আছোঁ তথাপি নুশুকায় বাহিৰত নাই ৰ'দ আৰু ভিতৰত কাপোৰটো নুশুকায়ে তো পিন্ধি আছোঁ আৰু ধুই আছোঁ শুকোৱাৰ নাম নাই তো চাই থাকক আজি ডিনাৰত আছিল মিছা মাছ বেগুন আলু দি ঝোল তো খাওঁতে বহুত টেষ্টি হৈছিল তো আজিৰ কাৰণে এইখিনিয়ে তো নতুন এটা ভিডিঅ'লৈ আকৌ আহিম বাই বাই